সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। শুনা মানে ছোৱালী এজনী ভাল লাগিছে। কাক? তোক আকৌ। মই যে তোৰ বেষ্ট ফ্ৰেণ্ড। বেষ্ট ফ্ৰেণ্ড বাইদেউ গাৰ্লফ্ৰেণ্ড হয় ন। মনে মনে আহি দুচকুৰে খেলি কি ভুল তোমাৰ নাছিল, ভুলটো মোৰ আছিল। মোৰ অকাত চোৱাই নাছিলো আৰু তোমাক ভাল পাব গৈছিলো। হোৱাটছএপৰ ষ্টেটাছ, হোৱাটছএপৰ ডিপি লগালে, ফেচবুকত অপেন ৰিলেশ্যনশ্বিপ দিলে, ইনষ্টাত ফটো আপলোড কৰিলে ভাল পোৱা নুবুজায়। কাৰণ দুটাৰ মনৰ মিলনকহে ভাল পোৱা বুজায়, গম পাইছা? আৰু সেই মিলন মাথো তোমাৰ লগত আছে।